হয় বন্ধুসকল, ভালে আছেনে আপোনালোক? আজি বহুত দিনৰ মূৰত এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কথাটো হ'ল কি, আমাৰ মাইনা এয়া মোৰ লগত আছে, মোৰ দেহা, আমাৰ কলিজা। মাইনাৰ আজি বাৰ্থডে, প্ৰথম বাৰ্থডে, এবছৰীয়া বাৰ্থডে। গতিকে বাৰ্থডেৰ কাৰণে আমি ৰেডি হৈছোঁ। বাৰ্থডেটো বৰ বিশেষ ডাঙৰ নকৰোঁ, সৰুকৈ বাৰ্থডেটো এবাৰ পাতিম বুলি ভাবিছোঁ। সৰুকৈ মানে ধৰক ঘৰত নহয়, আমি যোৰহাটৰ অনাথ শিশু আশ্ৰমত গৈ শিশুসকলক এসাঁজ খুৱাম বুলি ভাবিছোঁ। গতিকে তালৈ এতিয়া যাম। আমি সকলো ৰেডি হৈছোঁ। এয়া মোৰ মামা ল'ৰা ভাইটি, এইজনী মোৰ মামা ছোৱালী ভণ্টি। হাই দে আকৌ, হাই দে। হাই, ইহঁতৰ মুখৰ মাত নোলায়, কেমেৰালৈ চাই আছে। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মাইনা দেহা কণ চোৱা এইফালে। ফেচ দুটো তাৰপিছতে বহি অলপ আনিছিলোঁ, এনেকৈ পেন পেঞ্চিল মানে এয়া আমাৰ গাড়ী ফুল হৈ গ'ল। মা বহিলে, এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। বলক। হয় বন্ধুসকল, ইতিমধ্যে আহি আমি দগাঁও শিশু অনাথ আশ্ৰম পাইছোঁহি। এয়া দেখিছে, মোৰ পিছফালে মাহঁত দেউতা পালেহি। গতিকে আমি ইয়াত উপস্থিত হৈছোঁ। ইয়াতে কণ কণ শিশুসকলো আছে। গতিকে ব'লক আমি ভিতৰলৈ যাম, তাৰপিছত আমাৰ কামখিনি আৰম্ভ কৰিম দেই। এয়া দেখিছে আপোনালোকে, মোৰ লগত আছে দগাঁও শিশু অনাথ আশ্ৰমৰ শিশুকেইজন, লগতে আমাৰ ভণ্টি এগৰাকী। বাকী কেইগৰাকী অকণমান আঁতৰি গৈছে। ভাইটি আহা, আহা ওচৰলৈ আহা, এক ছেকেণ্ড ৰ'ব। ভাইটি এটা আহিছে, এইখিনি যাব হা। এয়া আমাৰ ভাইটি। ভাইটিৰ নামটো কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম ভাৰ্গৱ বৰা। এওঁৰ নাম হৈছে ভাৰ্গৱ বৰা। বাকী এয়া মোৰ পিছফালে দেখিছে, এয়া মোৰ একেবাৰে ঘৰৰ ওচৰৰে কলিতা। তাৰপিছত আমাৰ এইটো শৰ্মা, আৰু এইজনী আমাৰ বৰাণী, হয়নে? হাই দি দিয়া, হাই দি দিয়া, এনেকৈ হাই দি দিয়া, হাই। এতিয়া মই তোমালোক গোটেইকেইজনক সুধিছোঁ, কেনেকুৱা পালা তোমালোকে? ভাল পালা? বঢ়িয়া। ঠিক আছে, আমাৰ উষা বাইদেউ মোৰ ওচৰতে আছে। অৰ্থাৎ ইয়াত পৰিচালনা সমিতি আছে, প্ৰেচিডেণ্ট আছে, ছেক্ৰেটাৰী আছে, সেইখিনি বাৰু বাদ। কিন্তু যদি যোগাযোগ কৰিবলৈ আহিবলগীয়া হয়, ইয়াতে যোগাযোগ কৰি আহিবলগীয়া হয়, তেন্তে আমাৰ এই উষা বাইদেউ মাত্ৰ দুআষাৰ কওক। হয়, নমস্কাৰ। আমাৰ এই আশ্ৰমখন 1975 চনতে স্থাপিত হৈছিল। এতিয়া 49 বছৰ চলি আছে। আমাৰ ইয়াতে থাকি ভালেই লাগিছে। আমি কেয়াৰটেকাৰ হিচাপে 3গৰাকী থাকোঁ, আৰু আমাৰ ওপৰত প্ৰেচিডেণ্ট ছাৰ থাকে। তেখেতে আমাক খা খবৰ যোগাযোগ ৰাখি থাকে। আৰু আমাৰ 10জন ষ্টুডেণ্ট আছে, ষ্টাফৰ 3গৰাকী, টোটেল আমাৰ 13জন আছে।
তাৰপিছত তৰাজনৰ যিটো পাৰ্টি মানে প্ৰাঞ্জল হাজৰিকা তেখেতসকল মানে তেওঁ এটা বাচ্ছা সতে বাৰ্থডেত বহুত আনন্দিত হ'লোঁ তাৰ কাৰণে বহুত ধন্যবাদ দিলোঁ ভাল লাগিল আজি এয়া আমাৰ এনেকৈ আমাৰ ৰাইজৰ ওপৰতে গোটেই অনুষ্ঠানটো চলি আছে এইটো ৰাইজে সাহায্য কৰি আমাৰ অনুষ্ঠানটো আগবঢ়াই নিছে তাকে কামনা কৰি ভগৱানৰ ওচৰত আপোনালোকৰ আমাক এনেকৈ সহায় সহযোগ কৰি আগবঢ়াই নিয়ে সেয়ে আপোনালোকৰ ওপৰত ধন্যবাদ জ্ঞাপন নিশ্চয় নিশ্চয় হয় হয় বন্ধুসকল সেয়েহে মোৰ বাবে আজি খুব সৌভাগ্য দিন যে এই শিশুসকলৰ লগত মই সময় অতিবাহিত কৰিবলৈ সুযোগকণ পালোঁ এতিয়ালৈ আহোঁ বাই বাই এয়া দেখিছে আমাৰ মাইনা পাৰ্টিৰ কাৰণে মহাক মাহী মাক তাৰপিছত আমাৰ এইটো পোৱালি ব্যস্ত হৈ আছে এইবিলাক লগাই আছে বেলুন লগাইছে আৰু কি বুলি কয় এইটো ফটো লগাই আছে সেইফালে যাম চাই দিয়া কেনেকুৱা লাগিছে অনুভৱটো লগাই তোমাৰ ছবিখিনি চাইনিজ হৈ গ'ল নেকি গধূলি বেলিকা এনেদৰে এটি সামান্য কেক কাটি মাইনাক উপহাৰ দি ঘৰৰ সদস্যসকলে মিলি এসাঁজ ভাত খাই মাইনাৰ বাৰ্থডে উপভোগ কৰিলোঁ।